আমাৰ মন্ত্ৰী মহোদয়াক আমাৰ বিভাগক আমি জনাব বিচাৰিছোঁ যেনেকুৱা মূল্যবৃদ্ধি হৈ আছে এই মূল্যবৃদ্ধিৰ সময়ত এই অকণমান মাননিৰে আমি আগবঢ়াত অসুবিধা হৈছে। আজি 12 বছৰ অতিক্ৰম হ'ল কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা পৰিচালিত এই আঁচনিখন সেই বাজেটত আমি হতাশ হৈছোঁ। আমাৰ এই আঁচনিখন ৰূপায়ণৰ ক্ষেত্ৰত যি বাজেট উত্থাপন কৰিলে আমাৰ বাজেটত কোনো অংগনবাদী কৰ্মী সহায়িকাৰ এই অংগনবাদী আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত অংগনবাদী কৰ্মী সহায়িকাৰ মাননি বৃদ্ধিৰ ক্ষেত্ৰত কোনো প্ৰস্তাৱ গৃহীত নকৰিলে, কোনো উত্থাপন নকৰিলে। 2011 চনৰ পৰাই আমাৰ দাবী, 2017 চনৰ পৰা আমি লাগাতাৰ আমি আবেদন কৰিছিলোঁ, কোনো মাননি বৃদ্ধিৰ কথা প্ৰস্তাৱ উত্থাপন নকৰাৰ ফলত আজি আমাৰ এই সংবাদ মাধ্যমেৰে আমি পুনৰবাৰ চৰকাৰক জনোৱাৰ কাৰণে আমি ইয়াত উপস্থিত হৈছোঁ। আমাৰ মন্ত্ৰী মহোদয়াক আমাৰ বিভাগক আমি জনাব বিচাৰিছোঁ যেনেকুৱা মূল্যবৃদ্ধি হৈ আছে এই মূল্যবৃদ্ধিৰ সময়ত এই অকণমান মাননিৰে আমি আগবঢ়াত অসুবিধা হৈছে। আজি 12 বছৰ অতিক্ৰম হ'ল কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা পৰিচালিত এই আঁচনিখন সেই বাজেটত আমি হতাশ হৈছোঁ। আমাৰ এই আঁচনিখন ৰূপায়ণৰ ক্ষেত্ৰত যি বাজেট উত্থাপন কৰিলে আমাৰ বাজেটত কোনো অংগনবাদী কৰ্মী সহায়িকাৰ এই অংগনবাদী আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত অংগনবাদী কৰ্মী সহায়িকাৰ মাননি বৃদ্ধিৰ ক্ষেত্ৰত কোনো প্ৰস্তাৱ গৃহীত নকৰিলে, কোনো উত্থাপন নকৰিলে। 2011 চনৰ পৰাই আমাৰ দাবী, 2017 চনৰ পৰা আমি লাগাতাৰ আমি আবেদন কৰিছিলোঁ, কোনো মাননি বৃদ্ধিৰ কথা প্ৰস্তাৱ উত্থাপন নকৰাৰ ফলত আজি আমাৰ এই সংবাদ মাধ্যমেৰে আমি পুনৰবাৰ চৰকাৰক জনোৱাৰ কাৰণে আমি ইয়াত উপস্থিত হৈছোঁ।